हेलो बंधुসকল কি খবৰ ফাইনেন্স ব্লগলৈ স্বাগতম জনাইছো আগৰ ভিডিঅ'টোত আপোনালোকে দেখিছিলে যে খৰিহত ভিটামিন মাৰি থৈ গৈছিলো তো তাকে ভাবিলো আজি চাই যাওঁ খৰিহ ভাল হৈছে নে বেয়া হৈছে আপোনালোকক তাকে দেখাবলৈ ওলাইছো আপোনালোকে ভিডিঅ'টো চাই থাকক এইবিলাক চাওক বেলেগৰ খৰিহ প্ৰায় ফুলি উঠি পকিব হ'লে চাব পাৰে খুব ধুনীয়াকৈ কিছুমান খৰিহ মাঘ বিহু আগতে তুলিব হৈ যাব আমাৰ নহয় আমাৰ মাঘ বিহু পাছত হ'ব কি চাগে চাওঁ কি হয় আজি চালেহে গম পাম যি একেবাৰে ভিটামিন মাৰি থৈ যোৱা পাছৰ পৰা আহাই নাই পেলাই বুটলি কামত লাগি আছিলোঁ আজি যোৱাকালি বুটলি কাম শেষ হ'ল সেইকাৰণে আজি চাব আহিলোঁ চাওঁ কি হয় আপোনালোকে চাই থাকক বেলেগৰ এইবিলাক হৈ গ'ল সিহঁতৰ মাঘ বিহু আগতে হ'বই কি চাগে এইবিলাক পকিছে প্ৰায় পকিছে কিন্তু আমাৰ পকা নাই আমাৰ কি চাগে ফুল ধৰিয়ে আছে এতিয়াও আমাৰ মানে অকণমান লেটকৈ পেলা হ'ল যে সেইকাৰণে আৰু তো কি হয় চাওঁ আপোনালোকে চাই থাকক ভিডিঅ'টো এইখিনি আমাৰ সৰিয়হখিনি চাওক এইখিনি হ'ল আমাৰ সৰিয়হখিনি চাওক ভাল হৈছে নে নাই কমেণ্ট কৰি জনাব যেতিয়া ভিটামিন মাৰিব আহিছিলোঁ তেতিয়া ভাবিছিলোঁ সৰিয়হ নহ'বই নেকি বাবাও কৈছিলে সৰিয়হ নহ'বই বাদে দিয়াই ভাল তথাপি ভিটামিন মাৰিলোঁ আৰু সাৰো 5 কিলোমান মাৰা হ'ল সেইকাৰণে কি চাগে হৈ গ'ল আৰু লগতে বৰষুণ অলপ দিলে সেইকাৰণে অলপ সৰিয়হটো ভালেই হৈছে যোৱা বছৰ যেন একেবাৰে নাপালোঁৱেই তথাপি এই বছৰ অকণমান পাইছোঁ বাৰু সেইকাৰণে ভাল লাগিছে আৰু সৰিয়হবিলাক কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব আৰু লগতে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই টাটা বাই বাই